চাওক যিটো সূৰ্যই আমাক সদায় পোহৰ দি আছে নন ষ্টপ এই সূৰ্যটো বাৰু কিমান দিনলৈ এনেকৈ থাকিব আপুনি বাৰু কেতিয়াবা ভাবিছেনে বা সূৰ্যটো ইমান ইন্ধন ক'ৰ পৰা পায় ইমান তাপ আৰু পোহৰ দিবলৈ সদায় সূৰ্যটো পোহৰ বিলাই থাকিবলৈ ইমান ইন্ধন ক'ৰ পৰা পায় কেতিয়াবা এনেকুৱা হ'ব পাৰে নেকি যে আপুনি ৰাতি শুই আছে আৰু ৰাতিপুৱা উঠি গম পালে যে সূৰ্যটো ওলোৱাই নাই সূৰ্যটোৰ ইন্ধন খতম হৈ আছে তেল খতম হৈ আছে এনেকুৱা হ'ব পাৰে নেকি এই ভিডিঅ'টো এই কথাটো আলোচনা কৰিবলৈ গৈ আছো কিবা এটা নতুন কথা জানিবলৈ শিকিবলৈ বা বুজিবলৈ যদি আপোনাৰ মন আছে তেনে ভিডিঅ'টো শেষলৈকে চাই থাকক চাওক প্ৰথমতে কওঁ সূৰ্যটো যেতিয়া গঠন হৈছিল গঠন হোৱা সময়ত সূৰ্যটোত গেছ আছিল বহুত গেছ হাইড্ৰজেন হিলিয়াম এনেকুৱা ধৰণৰ গেছ এই গেছৰ কিছুমান মেঘৰ সৃষ্টি হৈয়ে এই সূৰ্যটো গঠন হৈছিল যিহেতু সূৰ্যটোত গেছবিলাক আছিল পিছত এই গেছবিলাকৰ মাজত কিছুমান নিউক্লিয়াৰ ৰিয়েকশ্যন হৈ তাপ আৰু পোহৰৰ সৃষ্টি হ'ব ধৰিলে তেনেকৈ সূৰ্যটোৱে আমাক বৰ্তমান পোহৰ দি আছে এই নিউক্লিয়াৰ ৰিয়েকশ্যনটো কি জানেনে নিউক্লিয়াৰ ৰিয়েকশ্যনটো হ'ল 4টা হাইড্ৰজেন লগ লাগি এটা হিলিয়াম পৰমাণু গঠন হোৱা ৰিয়েকশ্যন মানে 4টা হাইড্ৰজেন লগ লাগি এটা হিলিয়াম হয় হাইড্ৰজেনৰ পৰা হিলিয়াম হয় আৰু এই সিস্টেমটোত এই ৰিয়েকশ্যনটোত বহুত বেছি পৰিমাণে তাপ আৰু পোহৰ উৎপন্ন হয় আৰু সেইবিলাকে সূৰ্যই বৰ্তমান দি আছে আমাক সৌৰ শক্তি হিচাপত এতিয়া এই প্ৰচেছটো কেতিয়ালৈকে চলিব চাওক বিজ্ঞানীসকলে অনুমান কৰা মতে সূৰ্যটো বৰ্তমানলৈ বয়স হ'ল 4.5 বিলিয়ন বছৰ আৰু এটা নক্ষত্ৰৰ বয়স হ'ল মানে টোটেল বয়সটো হ'ল প্ৰায় 9 পৰা 10 বিলিয়ন বছৰ সেই হিচাপত যদি চাও সূৰ্যটো আৰু 4 পৰা 5 বছৰ বিলিয়ন এনেকৈ পোহৰ দি থাকিব আৰু এই 4 পৰা 5 বিলিয়ন বছৰ কম সময় নহয় বহুত বেছি সময় গতিকে এনেটো টেনচন ল'ব নালাগে যে আপুনি শুই আছে আৰু ৰাতিপুৱা উঠি গম পালে যে সূৰ্যটো ওলোৱা নাই তেনেকুৱা নহয় গতিকে সেইটো কাৰণে টেনচন ল'ব নালাগে এতিয়া চাওক এই 4 বা 5 বছৰ বিলিয়ন পিছত বিজ্ঞানীবিলাকে কোৱা মতে সূৰ্যটোৰ ইন্ধন খতম হৈ যাব ইন্ধন মানে কি যিবিলাক হাইড্ৰজেন আছিল সেইবিলাক সব হিলিয়ামলৈ পৰিৱৰ্তন হৈ যাব তেতিয়া নতুনকৈ যদি হাইড্ৰজেন নাথাকে তেতিয়াতো ৰিয়েকশ্যনটো নহয় নিউক্লিয়াৰ ৰিয়েকশ্যনটো এইটো নহ'লে সূৰ্যই কেনেকৈ পোহৰ দিব তেতিয়া সূৰ্যটোৰ অৱস্থা কি হ'ব বিজ্ঞানীবিলাকে কোৱা মতে তেতিয়া সূৰ্যটোৰ আকাৰ বহুত ডাঙৰ হৈ যাব লগতে ৰংটো হ'ব ৰঙা আৰু উষ্ণতা বহুত কমি যাব যিহেতু ডাঙৰ হৈ যাব তেতিয়া ই পৃথিৱীখনৰ ওচৰ চাপি আহিব পৃথিৱীখন বুলিয়ে নহয় সূৰ্যটোৰ ওচৰত যিবিলাক গ্ৰহ আছে সবৰে ওচৰ চাপি যাব তেতিয়া আমাৰ পৃথিৱীখনক বা সেইবিলাক গ্ৰহক ই সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব ছাই কৰি দিব এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যদি উষ্ণতা কমিয়ে যায় যদি নিউক্লিয়াৰ ৰিয়েকশ্যনটো নহয়ে কেনেকৈ ছাই কৰি দিব কেনেকৈ ধ্বংস কৰি দিব চাওক যেনে আমি বাইক এখন চলাই গৈ আছো তেল শেষ হ'ল হঠাতে মানুহে কি কৰে ফুকাই অকমান লৈ যায় নাযায় তেনেকুৱা কেছ যদিও সূৰ্যটোত ইন্ধন নোহোৱা হৈ যায় নিউক্লিয়াৰ ৰিয়েকশ্যনটো কমি যায় হঠাতে বন্ধ হৈ নাযায় তথাপিতো কিছু অংশ থাকি যাব আৰু তেতিয়া সূৰ্যটোৰ উষ্ণতা হ'ব 2000 পৰা 3000 সেলসিয়াছ 3000 ডিগ্ৰী সেলসিয়াছ আৰু এইখিনি অলপ নহয় এতিয়া আমাৰ 30 পৰা 40 এইখিনিৰ ভিতৰত থাকোতে আমাৰ কি অৱস্থা গতিকে 2000 হলে কি অৱস্থা হ'ব যদিও বৰ্তমানৰ তুলনাত সূৰ্যৰ উষ্ণতাটো কমি যাব কিন্তু ইমানো কমি নাযায় যে পৃথিৱীখনৰ ওচৰ চাপি আহিলে পৃথিৱীখন এনেকৈ থাকিব ছাই হৈ যাব ছাই এনেকৈ বহুত বিলিয়ন বছৰ থাকি যাব এই ৰঙা অৱস্থাত বিজ্ঞানীবিলাকে এই অৱস্থাটোক নাম দিছে ৰঙা দানৱ ডাঙৰ কাৰণে দানৱ আৰু ৰঙা কাৰণে ৰঙা আৰু এনেকৈ বিলিয়ন বছৰ থাকি যোৱাৰ পিছত লাহে লাহে সি সৰু হ'ব সৰু হৈ হৈ আমাৰ পৃথিৱীখনৰ অৱস্থা মান হ'ব পৃথিৱীখনৰ মান ডাঙৰ হ'ব তেতিয়া বিজ্ঞানীসকলে ইয়াৰ নাম দিছে হোৱাইট ডাৰ্ফ কাৰণ ইয়াৰ ৰং হ'ব বগা আৰু এনেকৈ বহুত বিলিয়ন বছৰ থাকি যাব তাৰ পিছত সূৰ্যটো লাহে লাহে যিখিনি তাৰ ইন্ধন আছিল সেইখিনিও হেৰুৱাই পেলাব ইন্ধন প্ৰায় খতম হৈ আহিব তেতিয়া সূৰ্যটো আৰু পোহৰ আৰু তাপ একো নোহোৱা হ'ব লাহে লাহে সি ক'লা হৈ যাব ক'লা ৰং যেতিয়া কমপ্লিট ক'লা হৈ যাব তেতিয়া বিজ্ঞানীসকলে নাম দিছে ইয়াক ব্লেক ডাৰ্ফ আৰু বৰ্তমান আমাৰ এনেকৈ সদায় পোহৰ দি থকা তাপ দি থকা সূৰ্যটো এদিন নোহোৱা হৈ যাব মানে মৰি যাব আৰু সহজ ভাষাত চাওক তেতিয়ালৈকেতো পৃথিৱীখন বাচি নাথাকে সব জীৱ-জন্তু ধ্বংস হৈ যাব তেনেহ'লে কি বেলেগ ঠাইত আৰু জীৱ-জন্তু নাথাকিব নেকি কথাটো তেনেকুৱা নহয় ইমান দিনলৈকে মানে আজিৰ পৰা প্ৰায় 4 বা 5 বিলিয়ন বছৰ পিছলৈকে হয়তো বেলেগ গ্ৰহত বেলেগ ঠাইত হয়তো এনেকৈ জীৱ-জন্তু বাস কৰিব পৰাকৈ এটা বাতাবৰণৰ সৃষ্টি হ'ব তাত হয়তো এখন নতুন দুনিয়া থাকিব আমাৰ নিচিনাকৈ এনেকুৱা ঘৰ দুৱাৰ থাকিব নতুন টেকনলজি থাকিব তেনেকুৱা হ'ব পাৰে
এই মানে বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা জীৱ একেবাৰে নোহোৱা হৈ নাযায় গম পালে সূৰ্যৰ মানে কি জীৱন কাহিনী আৰু নতুন টপিক এটাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিলো নিশ্চয় ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ লগতে কমেন্ট কৰি দিয়ক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লগ পাম এটি নতুন ভিডিঅ'ত